আপোনালোকে দেখাই পাই আছে সভাই সমিতি ৰাইজৰ যথেষ্ট সমাগম প্ৰতিটো জাতি জনগোষ্ঠীৰ মানুহে হিলদল ভাঙি আহিছে বিপিএফ দলক সহায় কৰিবলৈ আমাক সহায় কৰিবলৈ আৰু আগন্তুক দিনত আপোনালোকে দেখা পাই আছে যে ৰাইজে যি সঁহাৰি জনাইছে ৰাইজৰ কাম কৰিবলৈ যি সুযোগ দিছে তাৰ কাৰণে মই ৰাইজক অন্তৰেৰে ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু মই ভাবোঁ এনেকুৱা ধৰণৰ যি প্ৰচেষ্টা চলি আছে এই প্ৰচেষ্টাত আমি আগন্তুক দিনত ইয়াৰ পৰা বিপিএফ দলে নিশ্চয় উইনাৰ হৈ যাব। আজি পৃথিৱীৰাজে সংবাদমেল আয়োজন কৰি আপোনাক খুব গুৰুতৰ অভিযোগ উত্থাপন কৰিছে যে নাঙলৰ ছবিত আপুনি ভাড়া লৈ আহিছে বুলি কৈছে বিজেপিৰ কেণ্ডিডেট বুলি কৈছে। পৃথ্বীৰাজ নাৰায়ণ দেৱৰ কথা আচলতে মই ক'ব নাযাওঁ। তেখেত হৈছে প্ৰজা নথকা এজন ৰজা আৰু আমি হৈছোঁ প্ৰজা। আমি প্ৰজাৰ কাৰণে আমি ৰাইজৰ লগত থাকি ৰাইজৰ সেৱা কৰিবলৈ আহিছোঁ আৰু তেখেতৰ মই ষ্টেটমেণ্টবোৰ চাই আছোঁ কিন্তু মই আচলতে ক'ব খোজা নাই কাৰণ মই যদি ক'বলৈ যাওঁ তেওঁ এজন ৰেপিষ্ট। আপোনালোকে তেখেতক প্ৰশ্ন কৰিব তেখেতে কোচ ৰাজবংশী ছোৱালী এজনী হেকৈপাৰাৰ ৰেপ কৰি 3 মাহ জেল খাই আহিছিলে। তাৰপিছত বড়ো ছোৱালী প্ৰায় 4-5জন মানুহৰ জীৱন তেখেতে ধ্বংস কৰিছে, মুছলিম ছোৱালী এজনৰ জীৱন ধ্বংস কৰিছে। তেনেকুৱা এজন ৰেপিষ্টৰ কথা ৰাইজে কেতিয়াও নুশুনে। আপোনালোকে দেখা পাইছে তেওঁ যিবিলাক কথা কৈ আছে এইবিলাক ভিত্তিহীন কাৰ এজেণ্ট হৈ তেখেতে কাম কৰি আছে সেইটো আপোনালোকে দেখা পাইছে আৰু নিৰ্বাচনৰ নিচিনা টাইমত তেখেতে কুলি চৰাইৰ দৰে আহে আৰু যায়। আমি এটা কথা গৌৰৱেৰে ক'ব খুজিছোঁ আমি খিলঞ্জীয়া ভূমিপুত্ৰ এই অঞ্চলত বসবাস কৰা মই বিজয়গাঁৱৰ বাসিন্দা, BTCৰ বাসিন্দা, অসমৰ বাসিন্দা আৰু ভাৰতবৰ্ষৰ এজন বাসিন্দা। অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই ডিব্ৰুগড়ত ঘৰ যদিও মাজুলী আহি নিৰ্বাচন খেলি তেখেতে অসমৰ কাৰণে সেৱা কৰিছিল। আমাৰ ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই গুজৰাটত ঘৰ হ'লেও তেখেতে ভাৰতবৰ্ষৰ সন্তান। তেখেতে বাৰাণসীত গৈ উত্তৰ প্ৰদেশৰ পৰা নিৰ্বাচন খেলি জয়ী হৈ আহিছে। মই চিৰাং জিলাৰ বাসিন্দা ৰূপম চন্দ্ৰ ৰায়ে আগন্তুক দিনত বাওসুংগুৰি সমষ্টিৰ দৰে ইয়াৰ পৰা ৰাইজে নিজৰ ল'ৰা হিচাপে জিকাই লৈ গৈ BTCৰ লগতে বাওসুংগুৰিৰ লগতে অসমৰ লগতে ভাৰতবৰ্ষৰ হৈ মোক কাম কৰিবলৈ তেওঁলোকে সুযোগ দিব বুলি ইতিমধ্যে যি প্ৰচেষ্টা লৈছে এই প্ৰচেষ্টাত তেখেতে বাধা দিব খুজিছে কিন্তু তেখেতে আচলতে যদি যায় ৰাইজৰ মাজত ইতিমধ্যে পশুখেদা বহু ঠাইত খাই আছে আমি শুনিব পাইছোঁ। এইবিলাক দেখিয়ে ৰাইজৰ যিয়ে আমাৰ প্ৰতি মৰম দেখিয়ে তেখেতে আচলতে এইবিলাক ভিত্তিহীনৰ ধৰণে কথা হৈছে। ৰাইজে ৰেপিষ্টৰ কথা কেতিয়াও নুশুনে। ৰাইজে যি জাতিক বিক্ৰী কৰিছে তেখেতক আপোনালোকে প্ৰশ্ন কৰিব তেখেত কোন জাতিৰ মানুহ হয় আচলতে। তেখেতৰ বাপেক এতিয়াও ৰাজবংশী, তেখেতৰ খুৰা ৰাজবংশী, তেখেতে কেনেকৈ মেজ হ'বলৈ গ'ল যদি মই প্ৰশ্ন কৰিব যাওঁ তেতিয়াহ'লে তেখেতৰ মাক দেউতাকক লৈ মই প্ৰশ্ন কৰিব লাগিব, তেখেতৰ জন্মক লৈ মই প্ৰশ্ন কৰিব লাগিব। এইবোৰ প্ৰশ্ন কৰিব খোজা নাই। মই মূল্যবোধৰ ৰাজনীতি ইয়াত কৰিবলৈ আহিছোঁ তাৰ কাৰণে ইমান দিন মই একো কথা ক'বলৈ অহা নাই। কিন্তু যেনেকুৱা ধৰণৰ ভিত্তিহীন কথা কৈ বেলেগৰ পৰা টকা পইচা লৈ এইবিলাক কৈ ৰাইজৰ উন্নয়নক বাধা দিব খুজিছে সেই বাধা ৰাইজে নুশুনে। আগন্তুক দিনত তেখেতে যিমানেই কথা ক'ব সিমানে এই অঞ্চলৰ ৰাইজে বিপুল ভোটত মোক জয়যুক্ত কৰাই লৈ যাব। আগ্ৰামা মহিলাৰী ডাঙৰীয়া যি প্ৰচেষ্টা যি ইয়াতে BTCখনক নতুনকৈ গঢ়িব বিচৰা যি চেষ্টা সেই চেষ্টাত তেখেতে আমাক ৰাইজে আমাক সহায় কৰি যাব আৰু আগন্তুক দিনত মই এই অঞ্চলৰ ৰাইজৰ কাৰণে কাম কৰি যাম। ৰাইজৰ উন্নয়নত যদি কোনোবাই বাধা দিব আহে সেই ক্ষেত্ৰত মই সদায় আগবাঢ়ি আহি বলিষ্ঠ কণ্ঠৰে মাত মাতি যাম। দলৰ উশাহ কৰা ডাঙৰীয়াই তেখেতৰ প্ৰশংসা কৰিছে। ৰাজীৱ ব্ৰহ্ম ডাঙৰীয়াই যিজনে লাফিকলৰ হত্যাৰ ক্ষেত্ৰত তেখেতৰ সহযোগ আছিল। মই ইমান দিনে কোৱা নাই পৃথ্বীৰাজ নাৰায়ণ দেৱে ইয়াৰ সংখ্যালঘু মানুহখিনিক উচ্ছেদৰ কাৰণে ইতিমধ্যে হাইকোৰ্টত জাননী দি ৰাখিছে। আপোনালোকে চাব পাৰে এইবিলাক কথা মই ক'বলৈ খোজা নাছিলোঁ কিন্তু তেখেতে যি ধৰণৰ মানে মূল্যবোধৰ ৰাজনীতি বাদ দি যি ধৰণৰ টকা পইচা লৈ মানুহৰ ভিত্তিহীন কথা কৈ আগবাঢ়ি আছে তাৰ কাৰণে মই আজি আপোনালোকে সোধাৰ কাৰণে প্ৰশ্নটো কৈছোঁ। কিন্তু ৰাইজক এনেকুৱা আবুৱা ভৰা কথা কৈ তেখেতে যাতে বিভ্ৰান্তি নকৰে, আগন্তুক দিনত ৰাইজৰ কণ্ঠক যাতে ৰুদ্ধ কৰিবলৈ চেষ্টা নকৰে, নহ'লে ৰাইজে তেখেতক উচিত প্ৰত্যুত্তৰ দিব। আপোনালোকে দেখা পাব 500 ভোট তেখেতে নাপায়। আগন্তুক দিনত মই এটা কথাই অনুৰোধ জনাব বিচাৰোঁ যদি যুৱ প্ৰজন্মৰ হৈ কাম কৰিব খোজে ফিল্ডত নামক, ৰাইজৰ হৈ সেৱা কৰক। আমি যেনেকৈ প্ৰজা হিচাপে কাম কৰি আছোঁ প্ৰজা হিচাপে ৰাইজৰ ল'ৰা হিচাপে কাম কৰক। ৰজা মানে প্ৰজা নথকা ৰজা হিচাপে কাম কৰিবলৈ ইয়াত আহিব নালাগে। বিৰোধী মন্তব্য কৰিছিল। দৰাচলতে মই BJPৰ প্ৰাক্তন যুৱ মৰ্চাৰ সাধাৰণ সম্পাদক আছিলোঁ। আপোনালোকে যেতিয়া টিকটখন দিয়া হ'ল তো মই এটা মোৰ বন্ধুৰ লগত এটা ভিডিঅ' প্ৰেক্টিছ কৰি আছিলোঁ কিন্তু এইটো বহুত আগৰ যেতিয়া 17 তাৰিখৰ ঘটনা এইটো প্ৰেক্টিছ কৰি আছিলোঁ কিন্তু এই ভিডিঅ'খিনি কাটি চাটি মানে এনেকুৱা আজি ছ'চিয়েল মিডিয়াৰ আজিকালি এনেকুৱা যুগ বিৰোধীয়ে যে কেনেকৈ এইটো ক'ৰ পৰা লৈ পেলাই যে এনেকুৱা কাটি চিটি কি বনাই দিলে মই একো গম পোৱা নাই। মই যেতিয়া চালোঁ 2 ঘণ্টামান পিছত লগে লগে মই ফেচবুকত লাইভত আহি মই স্পষ্টীকৰণ দিছোঁ যে BTRৰ স্বাৰ্থত অসমৰ স্বাৰ্থত যে ৰূপম ৰায় তথা BTRৰ 15খন সমষ্টিত NDA জয়ী হ'ব লাগিব আৰু যিমানে কষ্টৰে নহওক কিয় আমি ইয়াত
NDA প্ৰাৰ্থীক জিকাই ল'ব লাগিবই, এইটো আমাৰ খাটাং কথা। কালি মই ইমান বেয়া লাগি আছে যে কালি মোৰ এই এটা বাইটক লৈ মানে বাইটখন বেলেগৰ মোবাইলত দিয়া আছিলে, যিয়ে নহওক সি মোৰ বন্ধুই হয়। বেলেগ বিৰোধী পাৰ্টীয়ে এই ছ'চিয়েল মিডিয়াৰ যুগত বিৰোধী পাৰ্টীয়ে যে এনেকৈ ষড়যন্ত্ৰ কৰিব পাৰে, মই যে এনেকৈ এটা ষড়যন্ত্ৰৰ বলি হ'লোঁ মই কেতিয়াও ভাবিব পৰা নাছিলোঁ। মই ৰাজনীতি বাদ দিছিলোঁ। মোৰ কাৰণে যে এটা গোষ্ঠীগত আন্দোলনৰ নিচিনা সৃষ্টি হৈ গৈছে, ৰূপম ৰায় ডাঙৰীয়াৰ ভিতৰত যে এনেকুৱা বেংগলী মানুহৰ ভিতৰত যে আজি এনেকুৱা হৈ গৈছে, মই নিজে দুৰ্ভাগ্যবশতঃ বুলি ভাবিছোঁ নিজক। এইকাৰণে মই আজিৰ পৰা ৰূপম ৰায় ডাঙৰীয়াৰ হৈ মই কেম্পেইনিঙত নামিছোঁ। আমাৰ যিমানখিনি মানুহ আছে, বেংগলী মানুহে হওক, যিমান মানুহে হওক, মই কেম্পেইনিং যিহেতু মই ভাবিছিলোঁ যে মই ৰাজনীতি নকৰোঁ, কিন্তু যি মোৰ ভুল হৈছিলে, মই যেই আনফৰ্চুনেটলি যি বস্তুখিনি হৈছিলে, খেল ধেমালিত যি ভিডিঅ'টো কৰা, সেই ভিডিঅ'খিনি যিহেতু আহি গ'ল, সেইকাৰণে মই এতিয়া ৰূপম ৰায় ডাঙৰীয়াৰ হৈ বাওকুংৰি সমষ্টিত চুকে কোণে যাই তেখেতক বিপুল ভোটত জিকাৰ কাৰণে মই একদম চেষ্টা চলাম। আৰু ৰাইজক মই এই আপোনালোকৰ সংবাদ মাধ্যমৰ যোগেদি মই যিমানখিনি কথা কৈছিলোঁ, সঁচা ক'বলৈ গ'লে সেই কথাখিনি গোটেইখিনি আমি এটা মানে জাষ্ট প্ৰেক্টিচিঙৰ কাৰণে লোৱা আছিলে বস্তুখিনি। আপোনালোকে সেইটো ভাবিব নালাগে, নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ মুখত চাই, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ মুখত চাই আৰু আমাৰ হাগ্ৰামা মহিলাই ডাঙৰীয়াৰ মুখত চাই আপোনালোকে NDAত বিপুল ভোটত জিকাই আনক, ৰূপম ৰায় ডাঙৰীয়াক বিপুল ভোটত জিকাই আনক, যাতে এই বাওকুংৰি সমষ্টিৰ সময় উন্নয়ন, সমবিকাশ গোটেই জাতি জনগোষ্ঠীৰ কাৰণে যাতে এই কামখিনি হয় আৰু আমাৰ বেংগলী জাতিৰ কাৰণে যাতে কামখিনি হয়। ৰূপম ৰায় ডাঙৰীয়াই মোক পাৰ্চনেলি এই কথাখিনি আশ্বাস দিছে যে অহা দিনত যেতিয়া এছেম্বলিত যাব, তেখেতে আমাৰ বেংগলী সমাজৰ গোটেই অসমৰ, অকল বাওকুংৰি নহয়, গোটেই অসমৰ যিমান বেংগলী মানুহৰ সমস্যাবিলাক আছে, যেনেকৈ ডি ভোটাৰৰ সমস্যা, যেনেকৈ ফৰেইন ট্ৰিবিউনেলৰ সমস্যা আৰু আদি সমস্যাবিলাক তেখেতে আমাৰ বেংগলী মানুহ হৈ, প্ৰতিনিধি হৈ তেখেতে তুলি ধৰিব, এইখন আশ্বাস দিছে। মই সকলোকে অনুৰোধ জনাইছোঁ যাতে আমাৰ ৰূপম ৰায় ডাঙৰীয়াক বাওকুংৰি সমষ্টিৰ পৰা তেখেতক বিপুল ভোটেৰে জিকাই আনে আৰু যাতে মন্ত্ৰিত্ব দিয়ে।